পুনৰ স্বাগতম গ্ৰন্থাভাসলৈ। আমি আজি আপোনালোকৰ সৈতে আন এখন কবিতা পুথিৰ কথা পাতিবলৈ ওলাইছোঁ। কবিতা পুথিখনৰ কবিজন আপাতত এজন নতুন কবি। কবিতা পুথিখনৰ নাম হৈছে হালধীয়া বৃত্ত। কিতাপখনৰ এই প্ৰচ্ছদৰ চিত্ৰটোৱে আমাক বিশেষভাৱে আকৃষ্ট কৰে। সাম্প্ৰতিক সময়ৰ কবিতা পুথিসমূহৰ প্ৰচ্ছদৰ যি আকৰ্ষণীয় ৰূপ, সেই আকৰ্ষণীয় ৰূপটো ইয়াত নাই। বগা পৃষ্ঠৰ মাজত এটা হালধীয়া বৰ্গাকৃতি, তাৰ মাজত এটা ক'লা আকৃতি, তাৰ মাজত আকৌ এটা হালধীয়া ভঙা চিঙা বৃত্ত। মন কৰিব, এই বৃত্তটোৰ পৰিধি ভাঙি ছিঙি কিন্তু ক'লাৰ মাজলৈ হালধীয়াবিলাক ধাৱমান হ'ব খুজিছে। এনে অনাড়ম্বৰ বেটুপাতৰ কিতাপখন খুলি চোৱাৰ পাছত আমি কিন্তু দেখিছোঁ যে কিতাপখনৰ ভিতৰ ভাগত অনেক মণিমুকুতা খুন্দ খাই আছে। কিতাপখন তেনেই সৰু কিতাপ, মাত্ৰ 56 পৃষ্ঠাৰ। প্ৰকাশ কৰি উলিয়াইছে পঞ্চজন্য বুকছে, বামুণী মৈদাম, গুৱাহাটীৰ পৰা। কিতাপখনৰ মূল্য মাত্ৰ 100 টকা। এই কিতাপখনত যিকেইটা কবিতা আমি সংকলিত হোৱা দেখা পাইছোঁ, সেই কবিতাকেইটাৰ আধাৰত দেখিছোঁ যে বিশাল অনুৰাগে কাব্যভাষা এটা আহৰণ কৰিছে নিজৰ মাটিৰ পৰা, নিজৰ চাৰিওফালৰ সমাজ, নিজৰ হাজাৰ বছৰীয়া সাংস্কৃতিক আৰু ভাষিক ঐতিহ্য, নিজৰ চাৰিওফালৰ নৈসৰ্গিক প্ৰকৃতিৰ সৈতে আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আৰু নিজৰ উৎকণ্ঠা বা উৎসুকতা, আৰু একে সময়তে অপূৰ্ব বস্তু নিৰ্মাণ দক্ষতা, যাক কবিসকলৰ প্ৰতিভা বুলিও সংস্কৃত অলংকাৰ শাস্ত্ৰই কৈ গৈছে। এনেই সৰলভাৱে বিশাল অনুৰাগে কবিতা এটা কয়, কিন্তু যি সৰলভাৱে তেওঁ কবিতাটো কয়, কবিতাটো কিন্তু সিমান সৰল নহয়। আমি এটা কবিতা যদি পঢ়ি চাওঁ, তেতিয়া কথাখিনিৰ সত্যতা উপলব্ধি কৰিব পাৰিম। এটা সৰু কবিতা, তোমাৰ কাণফুলিযোৰ ধুনীয়া। তোমাৰ কাণফুলিযোৰ ধুনীয়া, বাখৰবোৰ জিলিকি থাকে যেন তৰা ভৰা আকাশ। কেতিয়াবা আকাশে বিনা মেঘে বিজুলিয়ায়, বিজুলীৰ ৰেখানো আৰু কি, তোমাৰ কাণফুলিৰ জোঙাল ঠাৰি। মৰিবতো লাগিবই এদিন, ঠাৰিয়ে কলিজাক পিন্ধক, লাগিলে মূৰত বিজুলী পৰক। বছ ইমানেই। ই নিঃসন্দেহে এটা নব্য ৰোমান্টিক কবিতা, কিন্তু এই নব্য ৰোমান্টিকতাক প্ৰকাশভংগীৰ ফালৰ পৰা কিন্তু নব্য ৰোমান্টিক বুলি ক'ব নোৱাৰি। তেওঁৰ কবিতাবোৰৰ শিৰোনামবিলাক যদি আমি লক্ষ্য কৰোঁ, তেতিয়াও দেখিম যে প্ৰকৃতি, আমাৰ সমাজ, আমাৰ মাটি পানী, আমাৰ উপৰিপুৰুষ, এই সকলোখিনি আচলতে বিশাল অনুৰাগৰ কবিতাৰ মাজত সংশ্লেষিত হৈছে। নদীৰ শিলে পোৱালি দিয়ে, আজি আবেলি মায়ে বাৰান্দাত বহি, হালধি আৰু বিষ এখন্তেক জিৰাই লোৱা, পাতনে ভাপৰ চাদৰ এখন, ফ'ৰলেন, দীঘল চুলিকোছা নাৰীৰ, শাৰী শাৰী খেৰী চাংঘৰৰ তলেদি। এইবোৰ বিশাল অনুৰাগৰ কবিতাৰ শিৰোনাম। এই শিৰোনামবিলাকেই প্ৰমাণ কৰে যে কবিতাৰ ভাৱনা আৰু বিষয়ৰ ক্ষেত্ৰত তেওঁৰ বিচৰণ কেনে বিস্তৃত আৰু বিচিত্ৰ। তেওঁৰ এটা কবিতা খুব সংবেদনশীল, আৰু সেই কবিতাটো আচলতে এটা সৰ্বকালৰ সৰ্বমানৱৰ কাৰণে আবেদনযুক্ত এটা কবিতা বুলি মই অন্তত অনুভৱ কৰোঁ। কবিতাটো মই পুনৰ পাঠ কৰিব খুজিছোঁ। কবিতাটোৰ শিৰোনাম দীঘল চুলিকোছা নাৰীৰ। দীঘল চুলিকোছা নাৰীৰ, দীঘল আঙুলিকেইটা নাৰীৰ, দীঘল চাদৰখন নাৰীৰ।
দীঘল হুমুনিয়াহবোৰ নাৰীৰ, দীঘলীয়া কান্দোনবোৰ নাৰীৰ, দীঘলীয়া অপেক্ষাবোৰ নাৰীৰ। নাৰী দীৰ্ঘতম সভ্যতা, নাৰী দীৰ্ঘতম নদী, নাৰী দীৰ্ঘতম ৰাতি। অতবোৰ দীৰ্ঘতাক অতিক্ৰমি নাৰীয়ে ঘোষণা কৰে নিজকে সংকুচিত কৰি তাই সুখী। ইমান সহজভাৱে ইমান নিৰ্মম সত্যক, ইমান সহজভাৱে ইমান নিৰ্মম সত্যক প্ৰকাশ কৰাটো বৰ এটা সহজ কথা নহয় বুলি আমি বিশ্বাস কৰোঁ। বিশাল অনুৰাগৰ এই কবিতা পুথিখন আৰু এটা দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মই অনুভৱ কৰিছোঁ। মোৰ যিমানবোৰ কবিতা পঢ়াৰ অভিজ্ঞতা হৈছে তাৰ আধাৰত ক'ব খোজোঁ যে কবিতাৰ শাৰীৰিক নিৰ্মাণৰ দিশৰ পৰা বিশাল অনুৰাগ এটা দিশত অসমীয়া কবিতাৰ বাটকটীয়া। সেই দিশটোনো কি? আজি কিছুদিনৰ পূৰ্বে এখন আলোচনীত এজন জ্যেষ্ঠ কবিৰ এটা কবিতা দেখা পাইছিলোঁ। কবিতাটোৰ কিছুমান শাৰী ছপা ৰূপতে কাটি দিয়া হৈছিল। বহুতে ভাবিছিল যে এই শৈলীটোৰ উদ্ভাৱক সেই জ্যেষ্ঠ কবিজনে, কিন্তু প্ৰকৃততে সেইজন জ্যেষ্ঠ কবিৰ পূৰ্বেই বিশাল অনুৰাগে তেনে এটা কবিতা ৰচনা কৰি থৈছে, যিটো কবিতা এই কিতাপখনৰ একেবাৰে অন্তিম পৃষ্ঠাত ছপা হৈছে। অন্তিম পৃষ্ঠাৰ সেই কবিতাটোৰ শিৰোনাম হৈছে আঁৰৰ কথা। এই পৃষ্ঠাটো যদি আপোনালোকে মন কৰে দেখিব যে ইয়াত আৰম্ভণিৰ 3টা শাৰীয়ে কাটি থোৱা হৈছে। এই সকলোবিলাক দিশ আমি যদি ফঁহিয়াই চাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি মন্তব্য দিব পাৰিম যে বিশাল অনুৰাগ আগন্তুক সময়ৰ অসমীয়া কবিতাৰ মূল ধাৰাটোক প্ৰতিনিধিত্ব কৰিব পৰা প্ৰতিভাৱান কবি। আমি বিশাল অনুৰাগৰ সক্ৰিয় সৃষ্টিশীল জীৱন কামনা কৰিছোঁ।